পূৰ্ণিমা ছবিলৈ সকলোকে স্বাগতম জনালো। আজি একেবাৰে কম মছলা ব্যৱহাৰ কৰি বনোৱা কোমোৰা দি হাঁহৰ মাংসৰ শুকান ভাজিৰ ৰেচিপি এটা আগবঢ়ালো। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব আৰু যিসকল নতুন ফ্ৰেণ্ডছে ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰি বলক এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো। এইখিনি হাঁহৰ মাংস লৈছোঁ 500 গ্ৰাম। কেৰাহীটো গৰম কৰি লৈ সৰু চামুচেৰে 1 চামুচ পৰিমাণৰ তেল দি ল'লোঁ। এতিয়া মাংসত দিবলৈ লোৱা আলু আৰু কোমোৰা কেইটুকুৰ ৰঙচুৱাকৈ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'লোঁ। এনেদৰে কোমোৰা আলু ভাজি লৈ মাংসত দিলে মাংসখন খাবলৈ খুবেই টেষ্টি হয়। কোমোৰা আৰু আলু কেইটুকুৰ এয়া চাওক এনেদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া সেই একেখন কেৰাহীতে পুনৰ 2 চামুচ তেল দি ল'লোঁ। লগতে গোটা জিৰা কেইটামান, 3 খিলা তেজপাত, ফালি লোৱা কেঁচা জলকীয়া 4টা, আৰু এইখিনি ফুটিবলৈ লোৱাৰ পিছতে পিঁয়াজ দি ল'লোঁ। সৰু চামুচেৰে 1 চামুচ হালধি পাউডাৰ, লগতে দি ল'ম আদা, নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট। এয়া মই মিক্সিত পিচি এটা পেষ্ট বনাই লৈছিলোঁ। 2 চামুচ আদা, নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট দি ল'লোঁ। এতিয়া এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজ, আদা, নহৰুৰ গোটেইখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছতে মাংসখিনি দি ল'লোঁ আৰু ভালদৰে লৰাই লৈ 5 মিনিট সময়ৰ বাবে এনেদৰে মাংসখিনিও ভাজি ল'ম। হাই ফ্লেমত 5 মিনিট সময় লৰাই থাকি মাংসখিনি ভাজি লোৱাৰ পিছতে মাংসৰ পৰা তেল ওলাবলৈ লৈছে। এইখিনি সময়তে সৰু চামুচেৰে আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ দি ভালদৰে লৰাই ল'ম। মছলাৰ সৈতে মাংসখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছতে এতিয়া আলু আৰু কোমোৰা কেইটুকুৰ দি ল'ম। এবাৰ লৰাই লোৱাৰ পিছত সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। মাংস ফ্ৰাই কৰোঁতে যিহেতু মই নিমখ দিয়া নাছিলোঁ। পুনৰ লৰাই লৈছোঁ আৰু ঢাকনি লগাই এতিয়া সিজিবলৈ দিম। মাজতে মই ঢাকনি গুচাই চেক কৰি ল'ম, নহ'লে মাংস জ্বলি যাব পাৰে। আৰু পুনৰ ভালদৰে লৰাই লৈছোঁ। 5 মিনিটমান সময় ঢাকনি লগাই দিয়াৰ পিছতে এতিয়া মই মাংসত পানী দি ল'লোঁ। আৰু গোটেইখিনি বস্তু সিজি নহালৈকে এনেদৰে অলপ অলপকৈ পানী দি ঢাকনি লগাই সিজাই ল'ম। ঢাকনি গুচাই পুনৰ চেক কৰি ল'ম। ইমান কম তেল দি ৰন্ধাৰ পিছতো দেখিছেনে কিমান তেল ওলাইছে। এয়া চাওক কোমোৰা সিজি গৈছে। পুনৰ মই অলপমান পানী দি ল'লোঁ আৰু এতিয়া মিহিকৈ কাটি লোৱা নৰসিংহৰ পাত অলপমান দি ল'ম আৰু ঢাকনি লগাই দিম অলপ সময়ৰ বাবে। অলপ সময় ঢাকনি লগাই দিয়াৰ পিছতে থেতালি লোৱা লং, ইলাচি আৰু ডালচেনি দি ল'লোঁ। ভালদৰে লৰাই লোৱাৰ পিছত এয়া চাওক মাংস হৈ গৈছে। এতিয়া মই নমাই ল'ম। কোমোৰা দি ৰন্ধা হাঁহৰ মাংসৰ শুকান ভাজি ৰেডি হৈ গ'ল। আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। যদি খোৱা নাই এনেদৰে বনাই খাব, বহুতেই টেষ্টি হয়। পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। বাই বাই।